বনাম গাজৰৰ হালোৱা। এইখিনি গাজৰখিনি চিলি লৈছোঁ গোটা গোটা। এনেকুৱা এতিয়া গাজৰৰ হালোৱা বনাম, চাই থাকক কেনেকুৱা বনাম। বেছি ঘি দিয়া নাই, জাষ্ট 1 চামুচ দিছোঁ। এইটো মেল্ট হৈ গৈছে ঘিখিনি। এতিয়া গাজৰখিনি ধুই ৰাখিছিলোঁ, জুইটো কমাই দিছোঁ দেই। এতিয়া গাজৰখিনি গোটা গোটা এইটো দি দিম। গোটেই গাজৰখিনি দি দিলোঁ মই। 1 কেজি গাজৰ আছে ইয়াতে। এতিয়া ইয়াতে 1 চুটকি নিমখ দি দিম। হ'ব পাৰে গাজৰৰ হালোৱাত নিমখৰ কি কাম, তাৰমানে এতিয়া গাজৰখিনি ভাল কৰি আমি অকণমান লাৰি দিম ঘিউত। তাৰমানে নিমখখিনিৰ কাম এইটোৱে হৈ গ'ল যে মানে ইয়াৰ পৰা গাজৰৰ যিখিনি পানী আছে, নিজস্ব পানী, আমি ইয়াতে যেতিয়া চিটি মাৰিম, বইল কৰিম, ইয়াতে কোনো ধৰণৰ পানী আমি এড নকৰোঁ। এই নিমখে গাজৰৰ পানী ওলাব নিজে। গতিকে অলপমান লাৰিম ইয়াৰ লগত এতিয়া, তাৰপিছত গাজৰৰ পানীখিনি ওলাব। এই গাজৰখিনি মই ভালকৈ লাৰি লৈছোঁ। লাৰি কিনে ইয়াক পানী ওলাবই নিজস্ব। মিডিয়াম ফ্লেমত ইয়াক আপোনালোকৰ কুকাৰ হিচাপে 4-5টামান চিটি মাৰি ল'ব। তাৰপিছত লগ পাই আছে আপোনালোকক। চিটি মাৰি আছে, 5টা মাৰিলে ফ্লেমটো বন্ধ কৰি দিব। এতিয়া মই ফ্লেমটো বন্ধ কৰি দিম। বন্ধ কৰি ইয়াত যেতিয়ালৈ গেছ নিজে নিজে গুচি নাযায় তেতিয়ালৈকে এইটো অ'পেন নকৰিব। পূৰা গেছটো যোৱাৰ পাছত এইটো অ'পেন কৰিম আমি। কুকাৰৰ পৰা গেছ গুচি গৈছে। এতিয়া আমি খুলি কেনে চাম ইয়াক গাজৰটো কেনেকুৱা ধৰণৰ চিটুৱেশ্যনত আছে। চাব পাৰে গাজৰৰ অৱস্থা এইটো, পূৰা গলি গৈছে গাজৰ। গাজৰৰ পানীৰে গাজৰ পূৰা সিজি গৈছে। এতিয়া নেক্সট আমি কি কৰোঁ নকৰোঁ গোটেইখিনি দেখাই চাই থাকিব। এতিয়া গাজৰখিনি দেখা পাইছে, মই ফ্লেমটো এতিয়া অন কৰি দিছোঁ। এতিয়া লাৰি থাকিম ইয়াক। গাজৰৰ পানী আছে, দেখিছে কিমান পানী ওলাইছে। এইখিনি পানী পূৰা মই শুকাই দিম। আৰু গাজৰখিনি এনেকুৱা লাৰিতে নিজে গুড়া হৈ যাব। এতিয়া গাজৰখিনি দেখিছে লাৰোতে লাৰোতে এনেকুৱা এইখিনি আহি গৈছে। এতিয়া ইয়াতে মই গাখীৰ এড কৰিম। গাখীৰটো বইল কৰি দিব পাৰে আৰু কেঁচা মানে নৰ্মেলো দিব পাৰে। গতিকে নৰ্মেলে মই দিম এতিয়া। পেকেটৰ পৰা ঢালি দিছোঁ আমুল তাজা, যিহেতু 1 লিটাৰ গাখীৰ দি দিম ইয়াতে। গাখীৰখিনি ঢালি দিছোঁ। এতিয়া ইয়াক লাৰি থাকিব লাগিব কণ্টিনিউৱাছ, গাখীৰটো উতলি অহালৈকে। গাখীৰটো শুকাই অহাৰ লগে লগে গাজৰখিনি একেবাৰে গুড়া গুড়া হৈ গৈছে। বিনা কণ্ডগোজ কৰিব দৰকাৰে নাই। এই পৰ্যায়ত ইয়াতে মই ইলাচি দি দিম। থেতালি লৈছোঁ ইলাচিখিনি ইয়াতে এড কৰি দিম। কণ্টিনিউৱাছ লাৰি থাকিব। গাজৰ একেবাৰে চিল্লা চিল্লি পূৰা গুড়া গুড়া হৈ যাব। পূৰা গাখীৰটো শুকাই দিব লাগিব। গাখীৰটো চাওক পূৰা শুকাই গৈছে আৰু গাজৰখিনি পূৰা গলি গৈছে। দেখিছে গাজৰত এটা মাৱাৰ এটা টেক্সচাৰ এটা আহিছে, কি ধুনীয়া। এয়া এতিয়া এই পৰ্যায়ত ইয়াতে আমি ঘি দিম। ঘি দি কিনে চেনিটো আমি লাষ্টত দিম। এনেকুৱা 4 চামুচ, ডাঙৰ চামুচেৰে 4 চামুচ ঘি ইয়াতে এড কৰিম। যিহেতু মোৰ 1 কেজি আছে। ঘিটো দিয়াৰ পিছতে ফ্লেমটো অকণমান বঢ়াই দিম। তাৰপিছত মই ড্ৰাই ফ্ৰুটছখিনি ঘিত ভাজি ৰাখিছিলোঁ। ইয়াতে যি পায়, মই এতিয়া বাদাম আৰু হেৰি দিছোঁ, খিচমিচ দিছোঁ, কাজু চাজুও দিব পাৰে। দি কিনে গোটেইখিনি মিলাম। এতিয়া ইয়াক ভাজিব লাগিব ভাল কৰি। চেনিটো আমি এতিয়া নিদিওঁ, অলপ দেৰি কৰি দিম। চাই থাকিব। এতিয়া ঘিৰ লগত গাজৰখিনি পূৰা ভুনিম। গাজৰ ঘিৰ লগত পূৰা ড্ৰাই ফ্ৰুটছৰ লগত ভাজি লৈছোঁ। যিহেতু গাজৰটো ঘিটো এৰি দিছে। এই পৰ্যায়ত চাওক কি ধুনীয়া দানাদাৰ হৈছে। এতিয়া এই পৰ্যায়ত আমি চেনি দিম। যিহেতু গাজৰটো মিঠা থাকে, এতিয়া চাই ল'ব গাজৰটো আপোনালোকৰ কেনেকুৱা। মই এতিয়া 1.5 কাপ চেনি দিছোঁ। এতিয়া ভাল কৰি মিক্স কৰিম। এই চাওক গাজৰৰ হালোৱা আমাৰ অলমষ্ট ডান। আপোনালোকে বনাই খাই চাব। কণ্ডগোজ কৰিব কোনো দৰকাৰ নাই। পূৰা ইজি প্ৰচেছত গাজৰৰ হালোৱা হৈ যাব। মোৰ ভিডিঅ' চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।